Hello viewers, মই ৰামকৃষ্ণ বৰা। Welcome to my YouTube channel. আজি আমি নিমাতীঘাটলৈ যাওঁ আহক। Hey viewers, আমি এতিয়া আহি আছো নিমাতীঘাটলৈ আৰু নিমাতীঘাটৰ পানীৰ যোনটো ব্ৰহ্মপুত্ৰৰ পৰিস্থিতি আমি আপোনালোকক দেখুৱাম। গতিকে আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বেটা শুইছে চোৱা। আমি আহি আছো এতিয়া নিমাতীঘাটৰ ৰাস্তাত। আমি পাম আৰু নিমাতীঘাট। গতিকে এই মুকলি ৰাস্তাটো বহুতেই ধুনীয়া, এইটো চিনেৰীটো বহুতেই ধুনীয়া হয়। এয়া আমি যিহেতু গাঁৱলীয়া হয়, গতিকে খেতি কৰিব আৰম্ভ কৰিছে। কিছুমানৰ খেতি অলৰেডি শেষ হ'লেই আৰু এই জেগাটো বহুতেই ধুনীয়া হয়। আপোনালোকো আহিব পাৰে ফটো মাৰিবলৈ কাৰণে, ইয়াত বহুত মানুহ আহে আৰু জেগাটো বহুত ধুনীয়া হয়। এইফালে চাওক, চাৰিওপিনে অকল সেউজীয়া হৈ আছে এতিয়া। কিন্তু আজি আমি আপোনালোকক লৈ আহি আছোঁ এটা বিশেষ কাৰণত। নিমাতীঘাটত খুলিছে এখন ধুনীয়া ৰেষ্টুৰেণ্ট। গতিকে আমি ৰেষ্টুৰেণ্টখনো আপোনালোকক দেখুৱাম আৰু লগতে নিমাতীঘাটৰ পৰিৱেশো দেখুৱাম। গতিকে ব'লক, ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। ব'লক। তো আমি আহি বৰ্তমান পাই গৈছোঁহি নিমাতীঘাট আৰু নিমাতীঘাটৰ ব্ৰহ্মপুত্ৰৰ পানীৰ পৰিস্থিতি আপোনালোকক দেখুৱাম। এতিয়াতো বহুত পানী কমিছে। প্ৰথমতেতো এই ৰাস্তা পাইছিলেহে, এতিয়া আমি যোনটো ৰাস্তাত আহি আছোঁ ৰাস্তাৰ ওপৰত গৈছিলে। আৰু এই নাওকেইখন যে দেখিছে, এইটো ঘাটেদি আপোনাৰ মাজুলী অফলামুখলৈ যাব পাৰি, অফলামুখলৈ। গতিকে এইখিনিতে দেখিবই চাইনবৰ্ডখন অফলামুখ ঘাটলৈ বুলি, এইখিনিতে আছে। এইখন আগত আছে চাইনবৰ্ডখন। এইটো ঘাটেদি আপোনালোকে অফলামুখলৈ যাব পাৰিব। এইখনো এখন জাহাজেই হয়। এইখন পানীত চলা 108। গতিকে মাজুলীৰ জৰুৰীকালীন সেৱাৰ বাবে এইখন নিশ্চয় ইয়াত দিছে। পানী তালৈকে গৈছে। কালি বৰষুণ দিয়াৰ কাৰণে অলপ হ'লেও পানী বাঢ়িছে, কিন্তু এতিয়া লাহে লাহে কমিব বুলি সম্ভাৱনা আছে। এয়া চাওক, ৰাস্তা খান্দি দিছিলে, ইয়ালৈকে পানী উঠিছিলে। সেইটো কাৰণে ভয়ো লাগিছিলে দিয়ক। এতিয়া ৰাজহুৱা স্থান কাৰণে মাস্কখন মাৰি আহিছোঁ। আপোনালোকৰ ৰাজহুৱা স্থানত আহিলে মাস্কখন মাৰি ল'ব। আপোনালোকক দেখুৱাইছোঁ। ব্ৰহ্মপুত্ৰ পানী দেখিলে বোম ভয় লাগেহে। আপোনালোকৰ লাগেনে বাৰু জনাবচোন। আপোনালোকে মাজুলী অফলা ঘাটলৈ গ'লে এইখন ফেৰীয়েদি যাব পাৰিব, আৰু যদি কমলাবাৰী হয় তেন্তে আগত আছে ফেৰীকেইখন। গতিকে আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ নিমাতীৰ এই পৰিৱেশ। আপোনালোকে চাওক কিমান নিৰিবিলি পৰিৱেশ, আৰু বহুত ঠাণ্ডা হয় ইয়াতে। পানীটো টাচ কৰি পিনে হাৱাটো আহি আছে কাৰণে বহুত ঠাণ্ডা হৈ আছে ইয়াত আহিলে মানে আপোনাৰ এচিৰ দৰকাৰ নাই আৰু। ইয়াতে বহুত ধুনীয়া হাৱা মাৰি আছে আৰু থাকিবলৈ বহুত ভাল হ'ব গৰম দিনত। আপোনালোকে চাওক গোটেই পৰিৱেশটো কিমান দূৰলৈকে আছে। তো আপোনালোকক দেখুৱাম এতিয়া নিমাতীঘাটৰ সেই বিখ্যাত MK's ৰেষ্টুৰেণ্ট। এইখনেই হৈছে নিমাতীঘাটৰ MK's ৰেষ্টুৰেণ্ট। এইখন বহুত ধুনীয়া হয়। বহুতে গমো নাপায় ইয়াতে যে এখন ৰেষ্টুৰেণ্ট আছে বুলি। ইয়াতে 3টা কটেজো আছে আৰু ইয়াৰ খানাও বহুত ভাল হয়। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া হয়। ইয়ালৈ যদি আপোনালোক আহিম বুলি ভাবিছে তেন্তে আহিব পাৰে। আগফালে ব্ৰহ্মপুত্ৰ আৰু তাৰ লগতে এখন ৰেষ্টুৰেণ্ট, কেনেকুৱা হ'ব আপোনালোকে কল্পনা কৰক। এইটো ফ্ৰণ্ট ছাইডটো হয়। আগপিনে আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰখন, আৰু এইটো MK's ৰেষ্টুৰেণ্টৰ ভিতৰটো হয়। ইয়াতে বহুত ভাল হয়, পৰিৱেশটো বহুত ধুনীয়া হয়। আৰু এইটো হৈছে নিমাতীঘাটৰ মেইন কমলাবাৰী ফেৰী সেৱাৰ ঘাট। বৰ্তমান এইটো বন্ধ কৰি থোৱা হৈছে, এয়া বাঁহ দি থোৱা হৈছে। আপোনালোকে দেখিছে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, যিহেতু COVID-19 সমগ্ৰ বিশ্বতে আগুৰি ধৰিছে, COVID-19 মহামাৰীয়ে। সেইকাৰণে বন্ধ কৰি ৰখা হৈছে যাতায়াত ব্যৱস্থা। পিছত আকৌ খুলিব। তো আজিলৈ ইমানেই আছিলে। ব'লক আমিও উঠো গাড়ীতে। আপোনালোকে আৰু
ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব। তো আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু সময় বহুত হৈছে, গতিকে আমি আহি আছোঁ এতিয়া। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। তো আজিলৈ ভিডিঅ'টোত ইমানেই আছিলে। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোলৈ যদি আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে মই আহিবলগীয়া ভৱিষ্যতে ভিডিঅ'খিনি আপুনি সকলোতকৈ আগতে পায়। সাবস্ক্রাইব করিব।